लकडाउननि थाखाय हादराव गोबां आबादारिफोरा खहा जानायनि खौरां मोननाय जादों। दक्षिण गलपारानि राभाहासं एलेकायाव थानाय रंजुलीनि सासे जाखांफुनाय आबादारि सेनायश्री बसुमतारिया मैखुन आबाद मावनानै लकडाउननि थाखाय गोबां खहा जानायनि खौरां फोरमायथिदों। खहा सुफुंनायनि थाखाय बिथाङा सरकारनि मदद हास्थायदों। बंधुসকল नमस्कार, मैं सेनायश्री बसुमतारी। बर्तमान कोविड-19 आतंक चलि आछे, किन्तु आमार निचिना दुखिया खेतियकসকলৰ समस्যাই আজি লগ নেৰা হৈছে। मैं एजन खेतियक, लगते मैं किछु परिमाणे আজি 16 বছৰ ধৰি মাছৰুমৰ খেতি কৰোঁ, কাঠফুলা খেতি কৰোঁ। কাঠফুলাবোৰ বৰ্তমান বিক্ৰী কৰিব পৰা নাই, এনেকুৱা অৱস্থা হৈ গৈছে। এনেধৰণৰে কাঠফুলা আৰম্ভ কৰিছিলোঁ, কিন্তু লকডাউন আৰম্ভ হোৱাৰ লগে লগে আমাৰ অৱস্থা পানী ধাৰা নচৰা হৈছে, বিক্ৰী কৰিব পৰা নাই। প্ৰথম অৱস্থাত খুব প্ৰখৰ ৰ'দ আছিল কাৰণে শুকুৱাই থ'ব পাৰিছিলোঁ, কিন্তু এতিয়া যিহেতু বৰদৈ চিলাৰ আগমনৰ লগে লগে কি কৈছিলে ৰ'দ নোহোৱা হৈছে, সেইকাৰণে শুকুৱাই ৰাখিব পৰা ব্যৱস্থাও বৰ্তমান নোহোৱা হৈ গৈছে। আপোনালোকক মই দেখুৱাব যত্ন কৰিছোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। তো আজিৰ তাৰিখত লকডাউন আৰম্ভ হোৱাৰ পৰা মোৰ অনুমানিক 25,000 পৰা 26,000 মান টকা এনেধৰণেৰে অপচয় হৈছে। তো মোৰ নিচিনা সাধাৰণ খেতিয়ক এজনৰে যদি ইমানখিনি টকা লোকচান হৈছে, তো মোতকৈ যিসকল হাজাৰ হাজাৰ টকা খৰচ কৰি খেতি বাতিত মনোনিৱেশ কৰিছিল, স্বাৱলম্বী হোৱাৰ ৰাস্তাত আগবাঢ়িছিল, তেওঁলোকৰ অৱস্থা আজি কি হৈছে আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে। তো আশা কৰোঁ আহি থকা দিনখিনিত অসমৰ কৃষি বিভাগে যাতে এটা সুস্থ পৰিকল্পনা কৰি আমাৰ নিচিনা দুখীয়া খেতিয়কসকলৰ কাৰণে যাতে কিবা এটা কৰে, তাৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি মই অনুৰোধ